এয়া মাই চুমি ডাক্তৰনী বাইৰে ঘৰত নাই দেখোন ক গেছি গম পা আরে বাইর টাকা গেছে তার বর্মার বলে অবস্থা একদম বয়া সেইকাৰণে তাড়াতাড়িকে মাতে লৈ গেছে হা মোৰ কপাল মাষ্টৰৰ চিন্তাত মানুহজনী যাবই নেকি হে তই ৰাতিপুৱাই পাইনো কি এগলাখান কথা কয় মাদাৰ বেমাৰ ভাল হবাক লগিতো প্ৰাৰ্থনাহে কৰবা লাগে ৰাম নহয় এই তাই নাক কাটি দেখাত হে জলহস্তীৰ নিচিনা স্বাস্থ্যখান ভিতৰে ভিতৰে একেবাৰে ফকলা বাহৰ দৰে তোৰ কম খিটখিটা বডি না মাদাৰ ময়ো একবাৰ তাৰ খবৰ ল'বা যাওঁ নেকি নৰা একদম নৰা দৰকাৰ হ'লে কাম বন কৰি মই নিজে এটা খবৰ লৈ আহিম তোক ফাদাৰে ঘৰৰ পৰা অলপ মানা কৰছি আৰু মোক যাবা বাধা দিয়া নাই ৰাতিপুৱাই বাপেৰে গেলাখে নেকি কেতিয়াবা গেছে সেইকাৰণে মই এতিয়া তাত তাকে যাম কি কথা কবা আহিছা বাহি ঘৰ কাই ঝাৰু দিব বাহি ঘৰ ঝাৰু দি গেল সোনকালতে মই ঝাৰু দিম মই ঝাৰু দিম নৰবা এগলাখান কৰবা মই তাত তাকে যাম তো ঘৰত থাকিম হয় নেকি পাৰা নৰা চাম ঘৰৰ ভিতৰকা যিমান যে ক'লেও মই নৰুৱে ষ্টাইল কৰে এতিয়া তাত তাকে মই যাম তোৰ কথা নুশুনো মোক যাবা হাক দিবা আহিছি চালা অমিলদা মই আপোনাক বিচাৰি আপোনাৰ ঘৰলৈ গৈছিলো আপুনি চাগে কিবা জোৰা তাপলি মৰা কামত বিজি আছিল নহয় মই জোৰা তালি মাৰবা যাওঁ ইউজ যোৱা ক'ত যাওঁ সেইটো মোৰ কথা বাৰে বাৰে মোক লগ কৰিব কিয় চেষ্টা কৰি আছা মই দেখোন তোক কৈছোৱে তাড়াতাড়িকে টকাখিনি যোগাৰ কৰ টকা যোগাৰ নকৰিলে তাক উদ্ধাৰ কৰবা কিন্তু একো উপায় নাই নহয় মিলন দা ভিন্দু ক'ত আছে কেনেকৈ আছে ভালে আছে নে নাই এবাৰতো চাই দিয়ক মোৰ বৰ সন্দেহ হৈছে মিলন দা সন্দেহ হৈছে মাৰি পেলাব বুলি হয় না মোৰো সন্দেহ হৈছে আকৌ ঠিক নাই মাৰি পেলাব পাৰে কাৰণ এই মাষ্টৰক এনে খুৱাই ধৰি পেলাই সেনেতে নাৰাখে কাৰণ সিহঁত ডকাইত মানুহ টাকা নাপালি হয়তো মাৰি পেলাব পাৰে নহয় মাৰি পেলোৱাটো ডাঙৰ কথা নহয় মিলন দা আপুনি যে মোক ভয় খুৱাই আছে নহয় এইটোৱে ডাঙৰ কথা ভয় খোৱা কথা নহয় সঁচা কথা কৈছো মই মাৰি পেলাবও পাৰে কিন্তু মই মহাজনক কৈছো তাক মাৰি পেলাইছে নেকি আপুনি মাৰি পেলাবা কিবা হুকুম দিছা নেকি নাই বুলি কৈছে বুজি পাইছা আৰু মাৰবাও হাক দিছি বুলি কৈছে মহাজনে একচুৱেলি মোক মিছা কথা নকৈ ভালে আছে কিন্তু তহঁতৰ অৱহেলাটা হয়তো এতিয়া মৰব সেইগিলা বাদ দি এতিয়া যিমান সোনকালে পাৰা টকা পইচাখিনি যোগাৰ কৰ আৰু যদি নকৰা তেতিয়াহ'লে গেল বুলি ধৰ আৰে মোৰ ভিন্দক চেপেটাই কিলাৰ লগাই লৈ গ'ল মিলন দা এবাৰ আপুনি চাই দিয়ক না প্লিজ মিলন দা হ'ব আজি ৰাতি মই লেপটপত চাম ক'ত আছে ক'ত নাই কেংকে আছে কেংকে নাছে গোটেইখিনি ৰাতিপুৱা মই ৰিজাল্ট দিম বুজিছা কিন্তু টকা যোগাৰ কৰবি আৰু নহ'লে কিন্তু মাষ্টাৰক আৰু নাপাবি এতিয়া যা ঠিক আছে মিলন দা মই বাইদেউৰ লগত কথাখিনি আলোচনা কৰি চাওঁ কিন্তু মিলন দা মই আপোনাৰ হ'ব মোক ভৰি ধৰিব নালাগে বুজিছা আপুনি আমাৰ শেষ ভৰসা মিলন দা হ'ব মই গাঁৱৰ মানুহ হিচাপে সহায় কৰিমেই ঠেলা মাৰ মাৰ দেখছো বাইদেউ কিন্তু আপোনাৰ নিচিনা দীপলিপ ছোৱালী প্ৰথম দেখা পাইছো পিছে আপোনাৰ নামটো কি লাগে তোক মোৰ নামটো লাগে আপোনাক মোৰ বহুত ভাল লাগে একেবাৰে লাজ নকৰাকৈ কৈছো কি কলি মোৰ এলেকাত নতুনকৈ এটা ডাক্তৰনী অহা বুলি শুনছো আপুনিয়ে নেকি মই ডাক্তৰনীয়ে হওঁ বা আন কিবাই হওঁ তোক লাগে বাইদেউ মই বহুতৰ মুখত জেংকিয়া শুনছিলো একদম হাইলাক ঠিক সেনেকুৱাই বৰ ধুনীয়া চকুকেইটা হৰিণাৰ নিচিনা গাল দুখন আপেলটোৰ নিচিনা দাঁতকেইটা হ'ল ডালিমৰ গুটিৰ নিচিনা আৰু কি ক'ম বাইদেউ ভাষাই নাই ক'বা এতিয়া মোৰ সন্মুখৰ পৰা যাবি নে তই মই যাম মোৰ এটা বেমাৰ আছে চাই দিব লাগিব চৰে মাৰিম তোৰ গোটাই বেমাৰ ঠিক লাগি যাব বুলি কৈছো বাইদেউ কিন্তু নামাৰিলেও মাৰা হাল লাগছি দেই বাইদেউ বাই বাইদেউ আকৌ লগ পাম দেই বাইদেউ বাই খা বাপেকে এই সোনকালে এইটোক লগ পালে ডিঙি ফালি মৰিব লাগিব এতিয়া দেখা নোপোৱাৰ ভাওঁ জোৰ পানী ৰচোন ক'ত লুকাইছা তই মোক দেখা পাই পেলাই এফালে আছোন এফালে বাই মই তোক দেখাই নাছিলো নহয় বাহানা কৰা নাই সেই পুষ্পাৰ হেলিকপ্টাৰখন ওপৰেৰে উৰি গৈছে নেকি তাকেহে চাই আহিছিলো বাদ দিয়ে তাৰ হেলিকপ্টাৰৰ কথা তই বোলেচোন আমাৰ ঘৰত যায় তোৰাক বিয়া কৰাৰ কথা কৈছা কি এইবোৰ পানী বদনাম মোৰ ওপৰত নিদিবি দেই কোৱা কাৰণে লাজ পাইছি ইতাহি কেতিয়াবা খং উঠব মোনাটোৱে দি দিম বাচ্চা এই বয়সত মই বিয়া চিয়াৰ কথা ভাবি থকা নাই কিবা কলে কিবা শুন তই মুঠতে মোৰে কেউফালে মৰণ জোৰণ কাক জোৰণ দিবি তই কাক জোৰণ দিবি
জোৰণ দিয়াৰ কথা কোৱা নাই অ' মোৰে চাৰিওফালে মৰণ বুলি কৈছো মোৰ লগত কথা পাতলি সাৱধানকে কথা পাতবি তই নহ'লে তোক চামৰা চিলাই পেলাম গম পাছা তোৰ লগত কোনোবাই কথা পাতে নেকি কি ক'লে কি শুনা পাওঁ সেইকাৰণে মই নেদেখাৰ ভাওজুৰি যাব খুজিছিলোঁ তইহে ক'লো তাই মাত দিছ যাওঁ দে কি আৰু উল্টা পুল্টা কথা কৈ থৈ গেলে ই পানী পানী চালা হেই মাই ৰচোন মুখখন দেখোন একেবাৰে গোবৰৰ খানাটো কৰি লৈ আহিছা কাবাই কিবা কলাক নেকি মাই নক'ব দিয়ক খুৰী এই অভদ্ৰকেইটাই মোৰ পিছনেৰা হৈছে জানেনে এইবাৰ কিন্তু মই সিহঁতৰ গুটি লগোৱাটো খাটাং অ' বাইদেউ আপোনাক যদি ইমান ডিষ্টাৰ্ব দিছে চেণ্ডেলেদি কোবাই দিবা লাগছিল প্ৰথমবাৰৰ কাৰণে নুকুবালো নেক্সট টাইম সিহঁতক মই একদম চাই ল'ম বুলি কৈছো সিহঁতৰ সন্মান নাথাকিলেও মোৰ আছেতো বাৰু খুৰীমা খুৰা ঘৰত আছেনে মাই খুৰাৰা ঘৰত নাই নহয় ৰচোন ৰমাই আজিও সেই টেংৰা নে মেংৰাই তোক বাটত কিবা ডিষ্টাৰ্ব কৰিছে নেকি আজি টেংৰা নহয় কোনবা নেউলা নে ফেউলা খুৰীমা মানিছো দেই আপোনালোকৰ গাঁওখনৰ মানুহৰ নামবিলাক কিন্তু কিছু আল্টিমেট লেভেলৰ নাম অ' নেউলাই কি মস্ততে দি পাগলা মাই মৰম জান আমাৰ এওঁ আজি আহক মই এওঁক চব কথাগিলাখান ভাঙি পাতি কম আৰু চববোৰে এটা ব্যৱস্থা কৰি হেৰি তুমি এটা কাম কৰা হাত ভৰিকেইটা ধুই ভালকে কাপোৰ চাপোৰ সলাই আগে যা মুঠৰ ওপৰত মই ইমান উৎপাতত থাকিব নোৱাৰো দেই অ' মাদাৰ এই মানুহৰ কামাৰত বাইদেউ থাকবা নোৱাৰা হৈছে সেইকাৰণে কঙে মাই বেছি সাজি কাচি থকা হয় বাহিৰত ঘূৰি ফুৰিব নালাগে কথাটোতে মোকে ক'লে নেকি নে নাই নাই তই আৰু ঢৌকা হৈ ঘূৰি নুফুৰা নহয় তোক কোৱা নাই মইতো এনেই ধুনীয়া তাতে আৰু ষ্টাইল ক'লে বিৰাট ধুনীয়া দেখি কথাটো মোকে ক'লা হেন পাইছো এতিয়া যি দেখিলো মই মিলনদাৰ লগত গোটেইখিনি কথা পুৰা ধুনীয়াকে পাতি আহিলো এতিয়া গতিকে মই বুজি পাইছো যে আপোন হাতেই জগন্নাথ কি মিলনে আমাৰ কথাবোৰ গুৰুত্ব দিয়া নাই নেকি খুৰাক লাগিলে কিছু পৰিমাণে টকা দিম বুলি ক'ব নোৱাৰিলি বাপৰে ধেমেচকে কিবা এটা কৈ দিলে হ'ল আৰু কিছু পৰিমাণে টকা দি দিব নোৱাৰিলি মিলনদা হয় মিলনদা 10 টকীয়া নোট এখন দিওঁতে নহয় কেঁচাই 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 কিজানি দুখনেই গ'ল মিলনদাক চিনি পোৱা নাই আৰু এটা কথা মিলনদাই চেপেটা মহাজনক সুধিছিল যে আমাৰ ভিনদুক মাৰি পেলাব দিছে নেকি পিছে চেপেটা মহাজনে কৈছে নাই নাই সেইবোৰ একো কৰিব দিয়া নাই আৰু কি কৈছে চেপেটাই আমাৰ ভিনদুৰ ওপৰত প্ৰতিশোধ ল'ব বোলে সেইকাৰণে মই এটা কথা ভাবিছো তই ভাবিয়ে থাক তই এনেদৰে ভাবি থাকোতে কোনোবা দিনা আহি ডেড বডি ঘৰত পৰিবহি ৰচোন মা তেনেকৈ নকবি আৰু কি ক'লে মামা যি হয় হ'ব আজি ৰাতিয়ে মিলনদাৰ পৰা লোকেশ্যনটো লৈ পুলিচ লগত লৈ গৈ ভিনদুক পুৰা খালাচ কৰি লৈ আহিম কাৰণ মোৰ নাম কি পুষ্পা হয় পুষ্পা কিছি কো চোৰেগা নেহি ছিয়ে কি গৰম এই মৰা লাইনটো এই ৰাতি ৰাতি সদায় শুব সময়তহে যায় অফিচাৰ গিলাকেনো কি কৰি থাকে অফিচত লাইন নেদাকে বিল ল'বা সময় ধলি ইমান দীঘল লিচেণ্ডৰ বা ক'ৰ পৰা ইমান বিল হয় কাৰেণ্টে নেদে বা বিল নাপায় মানে নেৰে হেনলে লাইন কাটি দিবা আহে আমাৰ ইটাকে আমাৰ শান্তি নাই সময়ত কাৰেণ্ট নাপাং আমি কাম কৰিব শান্তি নাই হয় দে জিঠিমা নহ'লে কিয়া এটা ইনভিটাৰে নলাকিয়া তেতিয়া আমি শান্তিত শুব পাৰিম শান্তি তইনো আৰু কি শান্তিত শুব পাৰিম বুলছৱে শান্তিৰ কথা কোৱা নাই শান্তিৰ কথা কৈছো ইনভিটাৰ এটা ল'লে আমি ভালকে টোপনি মাৰিব পাৰিম সিটোহে কৈছা সেই কোন ইনভাৰ্টাৰ ল'বা পাৰিমে আমি এসাঁজ খাই এসাঁজ চিন্তা কৰিব লাগে ক'ত পাৰিম আৰু এই তৰা আজি কানাই গুৰু চুৰটো এই বজাৰৰ পৰা আহোঁতে লগ পাইছিলো নহয় মই কি ক'লা নতি খেতে সেই মোক কিবা ক'বা সাহস আছে না তাৰ বা প্ৰথমতে সি একে মোক দেখা নাপাকে যেনকেহে মনে মনে গিছিলা মই মাতলুং নহয় তাক ভাল দম দিলুং বাপেকে জিঠিমা কিয়নো দম দিছা মানুহটো বেয়া নালগে না মোকতো ভাল কথাই কৈছিল কি তোক ভাল পোৱা কথা কৈছি সি ইমান সাহস তাৰ এইবাৰ য'তে লগ পাং তাতে কাটিম বাছা মই তাক ৰাম ভাল পোৱাৰ কথা কোৱা নাই ভাল কথা কৈছো ভাল কথা কৈছি বুলছা দে যি হ'ব দে এই তোৰা যাও ইটা ঘুমাংগে যাও এই লাইট আহা আশা নাই লাইট আহা আশা কৰি থাকলি আমাৰ ইয়াতে ৰাতি পুৱাব ঘুমাংগে বল